বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম গাহৰিৰ লগত ঢেকীয়া দি কেনেকৈ বনায় আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি আমি গাহৰি মাংস বনাম। এয়া ঢেকীয়া, গাহৰি মাংস, আলু, ঢেকীয়া আৰু এয়া বিলাহী। এয়া বলা, এয়া তেল দিলে, পিঁয়াজ দিলে, ধুনীয়া বনাই দিলে দাদা দেখাই দিব পাৰিছিলে চব। আমাৰ এই পোৱালি চব পোৱালি একদম পুৰা নাচি আছে গান লগাই। কালাৰ মই অলপ লগাই দিছোঁ। আৰু কি দিব আছে? অলপ দেৰি এতিয়া ঢাকনখন দি দিছে। এতিয়া ভেন্দি দেখিছে আপোনালোকে, ভেন্দি যদি বজাৰৰ পৰা সৰহকৈ আনি থয় তেতিয়া আগটোৱে তেনেকৈ হাতেৰে ভাঙি ভাঙি থ'ব লাগে, তেতিয়া ভেন্দিটো আপুনি এসপ্তাহলৈ থ'লেও বেয়া হৈ নাযায়। এয়া এতিয়া বৌয়ে ঢেকীয়া কাটি আছে। ঢেকীয়াটো আপোনালোকে বেছি ডাঙৰ নহয়, সৰু নহয়, মিডিয়াম চাইজত কাটি ল'ব। আৰু মাংসটো অলপ সিজাৰ পিছত এনেদৰে বিলাহীটো কাটি তাৰপিছত মাংসত মানে বিলাহীটো দি দিব। এই দাদাই বিলাহী দিলেই আৰু অলপ পিছতে মাংসত বিলাহীখিনি সিজিবৰ কাৰণে ঢাকন দি দিব। এয়া বিলাহী শেষ দিয়াৰ পিছত অলপ সিজাৰ পিছত কেনেকুৱা ধৰণৰ কালাৰটো আহিছে চাওক, বহুত ধুনীয়া কালাৰ আহিছে কিন্তু। আৰু অলপ দেৰি মানে 5 মিনিটমান ধৰক, 5 মিনিটমান ঢাকন দি দিব লাগিব। এতিয়া ঢাকন দি দিলে অলপ সিজাৰ পিছতে ঢেকীয়াখিনি দি দিলে ভাল হ'ব। বেছি তেলটো ওলাব লাগিব, বিশেষকৈ তেলটো ওলোৱাৰ পিছতহে ঢেকীয়াখিনি। এয়া চাওক, এতিয়া মাংসখিনি অলপ সিজাৰ পিছত ঢেকীয়াখিনি দি দিছে, তেতিয়া অলপ বেছি টেষ্টি হ'ব খাবলৈ। হ'ব হৈ যাব দিয়ক, তোমাক সুধিছে। এতিয়া অলপ ঢাকন দি দিয়ক। এয়া মাংসটো প্ৰায় হৈ গৈছে, এতিয়া আমি বাঢ়ি এয়া দাদালৈ আগে বাঢ়ি লৈছোঁ দেই। আহক আপুনি আগে খাই লওক, তাৰপৰা বৌয়ে মই খাম। বৰ্তমান দাদালৈ বুলি ভাত বাঢ়ি আছোঁ আৰু দাদা ভাত খাবলৈ দিছোঁ। এইয়া পিঁয়াজ এটা কাটি দিলোঁ আৰু বিলাহী দিলোঁ, লগত জলকীয়া দিছোঁ আৰু গাহৰি মাংসৰ ঢেকীয়াৰ জুতি। এইয়া আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে আৰু আপোনালোকেও ট্ৰাই কৰিবচোন। এনেদৰে গাহৰি মাংসৰ লগত ঢেকীয়া বনাই খাই চাব। সেই বন্ধু বান্ধৱীসকল, বৰ্তমান আমি খাই আজৰি হ'লোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে? আমাৰ ইমান প্লেনিং নাছিলে, যিহেতু দাদা বৌহেঁতি মাংস বনাইছে, মই সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ। আৰু আপোনালোকে যদি চাই ভাল পালে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।